নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল। আজি মানে ভিডিঅ'টো এটা বেলেগ ভিডিঅ' হ'ব। ভিডিঅ'টো মানে বেলেগ ভিডিঅ' কেনে হ'ব মানে এইটো মানে এটা কাম কৰিবলৈ গৈ আছোঁ। কিনো কাম কৰিবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব। দেখুৱাইছোঁ আপোনালোকক। এতিয়া মই গা চা ধুই ৰেডি হৈ লওঁ। এটা কথা হ'ব, আপোনালোকে মোৰ চেনেলটো কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ব'লক মই গা চা ধুই তাৰপিছত একদম দেখুৱাইছোঁ, চাই থাকিব। এই বন্ধুসকল এতিয়া একদম ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল, একদম মজাকৈ। এতিয়া চাই থাকক মই ক'লৈ গৈ আছোঁ আৰু হেৰি ছাবস্ক্ৰাইবটো কৰি দিব দেই। ব'লক বন্ধুসকল, এতিয়া আমি একদম গৈছোঁ আমি টাউন পালোঁগৈ। আমি টাউন একদম আমাৰ একদম জেগাটো পাই গ'লোঁ। এতিয়া ফুল চলি আহি আছে, পাই গ'লোঁ। এইটো দেখিছেনে, ৰয়েল এনফিল্ড ডিলাৰ। এই ডিলাৰলৈ পাই গ'লোগৈ। এতিয়া আমি ভিতৰলৈ গৈছোঁ। ডিলাৰ ভিতৰত চাইছোঁ, বম বম বাইক ৰাখি থৈছে বন্ধুসকল। চাওকচোন, চলাওঁ লাগি গৈছে দেই। বম বাইক। এইখনটো চলাই বহুত মজা লাগিব। ক্লাছিক 350। বন্ধুসকল মজা লাগিব। এতিয়া আমি ইয়াত ডিলাৰ ভিতৰতে চাওঁচোন, বেগ লৈ বস্তু আহিছে, কিমান দাম চাওঁ। 1800 টকা বন্ধুসকল। কৃষ্ণ, আমি কিনিব পৰা নহয়। ৰয়েল এনফিল্ডৰ হয় এইবোৰ। আমি জেকেটটো চাওঁ, জেকেটটো 5,000 হ'ব নে? 14,000 টকা পিন্ধিব নোৱাৰিম। ৰাম 14,000 টকা। চাওঁচোন বেগ এটা চাওঁ, বেগটো চাওঁ। বেগটোৰ দাম কিমান বন্ধুসকল। আমি আহিছিলোঁ এই বাইকখন ছাৰ্ভিচিং কৰা। এতিয়া ছাৰ্ভিচিং কৰিবলৈ দি গ'লোঁ পালা। এতিয়া আমি হোটেল পালোঁ। যাব ল'লোঁ, বাটতে লগ পালোঁ এইখন এখন জলধাই বিল। বৰ ধুনীয়া বিল, দেখুৱাই গ'লোঁ এনেই আপোনাৰ পৰিৱেশটো। আৰু এতিয়া ঘৰ মই হ'লোঁ আৰু যাব ল'লোগৈ। গৈ আছোঁ বন্ধুসকল, ঘৰলৈ যাওঁ। ভিডিঅ'টো ধামাকা হ'ব বুলি ভাবিছোঁ। ধামাকা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বাই বাই। এই বন্ধুসকল বাটতে আহি থাকোঁতে লগ পালোঁ লগৰ এজনৰ ঘৰলৈ গ'লোঁ। এতিয়া চাহ তাহ খাই মেলি এই আৰু ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ধামাকাও নহ'ল ভিডিঅ'টো।